Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ হিষ্ট্ৰী আমি যেহেতু 100টা MCQ ডিসকাস কৰি আছিলোঁ গতিকে এই পাৰ্টটো হৈছে আজি পাৰ্ট 4 গতিকে আগৰ পাৰ্ট 1 2 3 এই পাৰ্ট 3টা আমি ইতিমধ্যে ডিসকাস কৰি গৈছো গতিকে তাৰ লিংক মই ডেসক্ৰিপচনত দিছো আপোনালোকে নিশ্চয় এই ভিডিও তিনটা এবাৰ চাই লব গতিকে আজি এই MCQ 100টা কোৱেশ্যনৰ পাৰ্ট 4 টু আসাম হিষ্ট্ৰী লৈ আনিছো আপোনালোকৰ বাবে গতিকে ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলো আৰু ভিডিওটো চাই যদি ভাল পায় লাইক এটি কৰি দিব নাপাহৰিব আৰু আহক তেনেহলে আজি দেৰি নকৰাকে পাৰ্ট 4 টু আমি আলোচনা কৰো গতিকে আজি আৰম্ভ হ'ব 42 কোৱেশ্যনৰ পৰা গতিকে ফাৰ্স্ট কোৱেশ্যনটো চাও পাল বংশৰ সেই শক্তিশালী ৰজা কোন আছিল অপচন দিয়া হৈছে অপচন এ কৈছে ধৰ্মপাল অপচন বি কৈছে ৰত্নপাল অপচন সি কৈছে ইন্দ্ৰপাল আৰু অপচন ডি কৈছে জয়পাল গতিকে এই চাৰি অপচন ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন এ ধৰ্মপাল নেক্সট কোৱেশ্যন 43 বিক্ৰমংক দেৱচৰিত কোনে ৰচনা কৰিছিল এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল বুলি কোৱেশ্যনত সোধা হৈছে অপচন এ কৈছে বিলহন অপচন বি কৈছে সমুদ্ৰগুপ্ত অপচন সি কৈছে বাণভট্ট আৰু অপচন ডি কৈছে কালিদাস গতিকে এই চাৰি অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন এ বিলহন এতিয়া কোৱেশ্যন 4 টু চাও কোৱেশ্যন 44 টু চাও পাল বংশৰ শেষ ৰজা কোন আছিল অপচন এ কৈছে ধৰ্মপাল অপচন বি কৈছে ৰত্নপাল অপচন সি কৈছে ইন্দ্ৰপাল আৰু অপচন ডি কৈছে জয়পাল গতিকে এই চাৰি অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন ডি জয়পাল এটা কোৱেশ্যন 45 গছতল তামৰফলি কাৰ দিনত জাৰি কৰা হৈছিল অপচন এ কৈছে ৰত্নপাল অপচন বি কৈছে ইন্দ্ৰপাল অপচন সি কৈছে ধৰ্মপাল অপচন ডি কৈছে গোপাল গতিকে কোনজন ৰজাৰ দিনত জাৰি কৰা হৈছিল অপচন ডি টো কাৰেক্ট হ'ব গোপাল তেওঁৰ দিনৰ গছতল তামৰফলিখন জাৰি কৰা হৈছিল এটা কোৱেশ্যন 46 টু চাও কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অপচন এ কৈছে বিশ্বসিংহ অপচন বি কৈছে ইন্দ্ৰপাল অপচন সি কৈছে ৰত্নপাল আৰু অপচন ডি কৈছে গোপাল গতিকে চাৰি অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন এ বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এটা কোৱেশ্যন 47 বিশ্বসিংহৰ পিছত কোন কোচ ৰাজ্যৰ ৰজা হৈছিল অপচন এ কৈছে লক্ষ্মীনাৰায়ণ অপচন বি কৈছে নৰনাৰায়ণ অপচন সি কৈছে ৰঘুদেৱ আৰু অপচন ডি কৈছে উপৰেজনো নহয় গতিকে কাৰেক্ট আনসাৰ হ'ব অপচন বি নৰনাৰায়ণ মহাৰাজ নৰনাৰায়ণ বিশ্বসিংহৰ পিছত ৰজা হৈছিল তেওঁ বিশ্বসিংহৰ পুত্ৰ আছিল এটা কোৱেশ্যন 48 টু চাও মল্লধ্বজ নামেৰে কাক জনা যায় অপচন এ কৈছে নৰনাৰায়ণ অপচন বি কৈছে লক্ষ্মীনাৰায়ণ অপচন সি কৈছে ৰঘুদেৱ আৰু অপচন ডি কৈছে উপৰেজনো নহয় গতিকে কাৰেক্ট আনসাৰটো হ'ব অপচন এ নৰনাৰায়ণক যেতিয়া তেওঁ ৰজা হোৱাৰ পিছত সিংহাসন উঠাৰ পিছত নৰনাৰায়ণ লাভ কৰি নাম লৈছিল তাৰ আগতে তেওঁ প্ৰকৃত নাম মল্লধ্বজ আছিল নেক্সট কোৱেশ্যন 49 শুক্লধ্বজ নামেৰে কাক জনা যায় অপচন এ কৈছে চিলাৰায় অপচন বি কৈছে লক্ষ্মীনাৰায়ণ অপচন সি কৈছে ৰঘুদেৱ আৰু অপচন ডি কৈছে নৰনাৰায়ণ গতিকে শুক্লধ্বজ হৈছে চিলাৰায় নাম তেওঁৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ আৰু চিলাৰায় হৈছে নৰনাৰায়ণৰ ভাতৃ এতিয়া কোৱেশ্যন 52 চাও সংগ্ৰাম সিংহ বুলি কাক জনা যায় অপচন এ কৈছে চিলাৰায় অপচন বি কৈছে লক্ষ্মীনাৰায়ণ অপচন সি কৈছে ৰঘুদেৱ আৰু অপচন ডি কৈছে নৰনাৰায়ণ গতিকে কাৰেক্ট আনসাৰ হ'ব অপচন এ চিলাৰায় আন এটি নাম হৈছে সংগ্ৰাম সিংহ এটা কোৱেশ্যন 51 হৈছে কোচ ৰাজ্যৰ মুখ্য সেনাপতি কোন আছিল অপচন এ কৈছে চিলাৰায় অপচন বি কৈছে লক্ষ্মীনাৰায়ণ অপচন সি কৈছে ৰঘুদেৱ আৰু অপচন ডি কৈছে নৰনাৰায়ণ গতিকে কাৰেক্ট আনসাৰ হৈছে অপচন এ চিলাৰায় মহাৰাজ নৰনাৰায়ণৰ দিনত কোচ ৰাজ্যৰ মুখ্য সেনাপতি আছিল চিলাৰায় গতিকে চিলাৰায় হৈছে কোচ ৰাজ্যৰ মুখ্য সেনাপতি
এতিয়া কুৱেশ্যন 52টো চাওঁ মহাৰাজ নৰনাৰায়ণৰ ভাতৃ কোন আছিল অপশ্যন এত কৈছে চিলাৰায় অপশ্যন বিত কৈছে লক্ষ্মীনাৰায়ণ অপশ্যন চিত কৈছে ৰঘুদেৱ আৰু অপশ্যন ডিত কৈছে উপায়জনো নহয় গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ চিলাৰায় এতিয়া কুৱেশ্যন 53টো চাওঁ কুৱেশ্যন 53টো কৈছে মহাৰাজ নৰনাৰায়ণৰ সমসাময়িক আহোম স্বৰ্গদেউ কোন আছিল অপশ্যন এত কৈছে চুকামফা অপশ্যন বিত কৈছে চুকাফা অপশ্যন চিত কৈছে চুচেংফা আৰু অপশ্যন ডিত কৈছে চুৰামফা গতিকে কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ চুকামফা এই অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন এ চুকামফা কাৰেক্ট হ'ব আৰু লগতে শুক্লেংমুঙো কাৰেক্ট হ'ব শুক্লেংমুঙো প্ৰথম শুক্লেংমুং আছিল তাৰপিছত শুক্লেংমুঙৰ পিছত চুকামফা হ'ল গতিকে এই দুইজনেই আহোম স্বৰ্গদেউ আছিল আৰু তেওঁলোক মহাৰাজ নৰনাৰায়ণৰ সময়ত যেতিয়া মহাৰাজ নৰনাৰায়ণ সিংহাসনত আছিল তেওঁলোকো আছিলে আহোম স্বৰ্গদেউ এতিয়া কুৱেশ্যন 54টো চাওঁ কুৱেশ্যন 54টো কৈছে গীতি ৰামায়ণ কোনে ৰচনা কৰিছিল অপশ্যন এত কৈছে সুকুমাৰ বৰকাইতে অপশ্যন বিত কৈছে দুৰ্গা বৰকায়স্থ অপশ্যন চিত কৈছে সূৰ্য হৰি দৈবজ্ঞ আৰু অপশ্যন ডিত কৈছে ওপৰৰ এজনো নহয় গতিকে কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি দুৰ্গা বৰকায়স্থ এতিয়া কুৱেশ্যন 55টো চাওঁ কুৱেশ্যন 55টো হৈছে ৰালফ ফিটছ নামৰ পৰ্যটকজন কাৰ দিনত কোচ ৰাজ্য ভ্ৰমণ কৰিব আহিছিল অপশ্যন এত কৈছে বিশ্বসিংহ অপশ্যন বিত কৈছে লক্ষ্মীনাৰায়ণ অপশ্যন চিত কৈছে ৰঘুদেৱ আৰু অপশ্যন ডিত কৈছে নৰনাৰায়ণ গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি নৰনাৰায়ণ ৰালফ ফিটছ নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্য ভ্ৰমণ কৰিব আহিছিল আৰু তেওঁ পৰ্তুগীজ ব্যক্তি আছিল এতিয়া কুৱেশ্যন 56টো চাওঁ কুৱেশ্যন 56টো কৈছে অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায় অপশ্যন এত কৈছে বিশ্বসিংহ অপশ্যন বিত কৈছে লক্ষ্মীনাৰায়ণ আৰু অপশ্যন চিত কৈছে ৰঘুদেৱ আৰু অপশ্যন ডিত কৈছে নৰনাৰায়ণ গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব মহাৰাজ নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায় এতিয়া কুৱেশ্যন 57টো চাওঁ কামাখ্যা মন্দিৰ কোনে স্থায়ীভাৱে পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন এত কৈছে বিশ্বসিংহ অপশ্যন বিত কৈছে লক্ষ্মীনাৰায়ণ অপশ্যন চিত কৈছে ৰঘুদেৱ আৰু অপশ্যন ডিত কৈছে নৰনাৰায়ণ গতিকে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি নৰনাৰায়ণৰ শাসনকালত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল চিলাৰায় তত্ত্বাৱধানত নিৰ্মাণ কৰাইছিল এতিয়া কুৱেশ্যন 58টো চাওঁ কুৱেশ্যন 58টো কৈছে চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এত কৈছে বীৰপাল অপশ্যন বিত কৈছে বিশ্বসিংহ অপশ্যন চিত কৈছে ৰত্নধ্বজ পাল আৰু অপশ্যন ডিত কৈছে উপায়জনো নহয় গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এতিয়া কুৱেশ্যন 59টো চাওঁ কুৱেশ্যন 59টো কৈছে চুতীয়া ৰাজ্য সেই ৰজা কোন আছিল অপশ্যন এত কৈছে নীতিপাল অপশ্যন বিত কৈছে বীৰপাল অপশ্যন চিত কৈছে ৰত্নধ্বজ পাল আৰু অপশ্যন ডিত কৈছে উপায়জনো নহয় গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ নীতিপাল এতিয়া কুৱেশ্যন 60 কোনগৰাকী কোচ ৰজাক সাধু ৰজা বুলি জনা গৈছিল এতিয়া অপশ্যন এত কৈছে নৰনাৰায়ণ অপশ্যন বিত কৈছে লক্ষ্মীনাৰায়ণ অপশ্যন চিত কৈছে ৰঘুদেৱ আৰু অপশ্যন ডিত কৈছে বিশ্বসিংহ গতিকে কাৰেক্ট এনসাৰ অপশ্যন এ মহাৰাজ নৰনাৰায়ণক জনা গৈছিল গতিকে আজি আমি এই 60 নম্বৰ কুৱেশ্যনলৈকে আমি আলোচনা কৰিলোঁ আছাম হিষ্ট্ৰী কেইটামান MCQ 100টা MCQৰ ভিতৰত চ' আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকে আৰু বাবে হেল্পফুল হৈছে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ ভাল পালে লাইক কৰি দিব নাপাহৰিব আৰু চেনেল এই পৰ্যন্ত যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল এনেধৰণৰ এডুকেশ্যন ৰিলেটেড বিভিন্ন ভিডিঅ'সমূহ মই আপোনালোকৰ বাবে লৈ আহি থাকোঁ গতিকে ছাবস্ক্ৰাইব কৰিব চেনেলটো নিশ্চয় নাপাহৰিব চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ